आसाम बेंगल सीमा सेरनि संकस दैमायाव सिनाय मोनै गोथै देहा बोखांदों। खुलुमबाय। रिलाइभ निउज 24 बर' नायगिरि नोंथांमोनखौ बयखौबो फिन बरायहरफिननाय थाबाय। दैजों गोजावबोनानै सुरेन्द्रपुर गामि सेरनि संकस दैमायाव थाबथानानै थाफैदोंमोन बे गोथै देहाया। क'क्राझार जिल्ला गसाइगाव महकुमानि सिङाव थानाय आसाम सोनाब बेंगल सीमानि सुरेन्द्रपुर पलासगुरि गामियाव मैया बेलासि समाव दैयाव थाबथानानै थानाय समाव गामिनि माखासे गथ'फोरा दैमा सेराव बन खननो थांनाय समाव नुसनो बे गोथै देहाखौ। उनाव गामिनि सुबुंफोरा साबकाथा पुलिसनो खौरां हरो। साबकाथा पुलिसआ गोथै देहाखौ बोखांनानै पस्टमर्टम खालामनो क'क्राझाराव दैथायहरो। बोखांजानाय गोथै देहाखौ भुटाननि खामारलिं गेवगनि PWDनि मावसुमा मिगमा सेरफां मुंजों भुटान पुलिसआ सिनायथि हरदों। थैनाय सुबुंनि गोदोनायाव प्लास्टिकनि बस्ता खानाय मोन्दों। थैनाय सुबुंखौ बुथारनानै बस्तायाव अन्थाइ सोना गोदोनायाव खानानै दैयाव गारसोमदों होनना सन्देह खालामदों पुलिसआ। खर'आवबो गोबां जखम जानायनि सिन मोननो हादों। কি হয়েছে কওকচোন? কি হয়েছে মানে আমার এই যে সুরেন্দ্রপুর আর পলাশগুড়ি বর্ডার মানে একটা ডেড বডি ইয়াত সংকট নদীত বাসে আছে আমার বর্ডাৰত মানে আটকে আছিল আমাৰ সৰুবিলাক মানে ছোট ছোৱাবিলাক মানে খুঁড়ি চান্দাতে আসছে মানে ওরা দেখছে আর কি। ওরা দেখার পরে আমরা মানে ওরা কইছে মানে এই জায়গাতে ডেড বডি আছে, ডেড বডি আছে কোন জায়গাত থেকে আছে মানে আমার এই এলাকাতে বডিটাও আছে। তারপরে আমরা এই যে পুলিশ প্রশাসনকে ফোন করিয়া আমরা জানাই দিছে আর কি। মানে এই যে মোটা না মাইকি হয়? এখন মোটা আর কি, এখন আমিও দেখিবার পারে না আর কি। কোনো শনাক্ত করা হওয়া নাই? হ্যাঁ, শনাক্ত হওয়া নাই, চিনা তো হয় না আর কি। মানে এটাই আর কি, আমরা এখন এই যে ওই মানে টাপুত ছিল মানে এটা আমরা পার করে আনি যে পুলিশ প্রশাসন হাতত জিম্মা দিছে আর কি। তার মানে আজি আমার এই আবেলি সংকোচ নদী সুরেন্দ্রপুর ঘাট হয় এইটো, তারপরে একটা মৃত্যুদেহ উদ্ধার করা হয়েছে। এতিয়ালৈকে মৃত্যুদেহটো চিনাক্ত কৰিব পৰা নাই। সাবকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসকল আহিছে, আহি পেলাই লাশটো উদ্ধাৰ কৰি এতিয়া লৈ গৈছে। এইটো আমাৰ স্থানীয় ৰাইজে ভূটানৰ পৰা আহিছে বুলি সন্দেহ কৰি আছে আর কি। এতিয়াও চিনাক্ত বুলি কৰিব পৰা নাই আর কি। ভূটানৰ পুলিচ সন্দেহ কৰিছে, স্থানীয় ৰাইজে সন্দেহ কৰিছে যে ভূটানৰ হ'ব বুলি। কেইটামান বজাত প্ৰত্যক্ষ কৰিছে? এই 4টামান বজাত স্থানীয় ৰাইজে ইয়াত মাছ মাৰিবলৈ বা খৰি কাটিবলৈ আহি পেলাই চিনাক্ত কৰিলে, লাশটো দেখিলে আর কি। কোনে উদ্ধাৰ কৰিলে ডেড বডি? এই স্থানীয় ৰাইজে উদ্ধাৰ কৰিছে। আৰু কি আহিছে? আৰক্ষী আহিছে, সাবকাটা আৰক্ষী চকীৰ